নমস্কাৰ ষ্টুডিঅ'ত মই সুদীপ্ত প্ৰতিম ভূঞা আৰু এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ মাজত মাত্ৰ 19টা দিন বাকী আৰু লাভ কৰিব 12,000 টকা কিন্তু কেনেকৈ লৈ আহিছোঁ সবিস্তাৰে এই মুহূৰ্তত জনাই আছোঁ এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ যে মাজত মাত্ৰ আৰু 19টা দিন বাকী গুৰুত্বপূৰ্ণ খবৰ মাজত মাত্ৰ 19টা দিনহে বাকী আছে 12,000 টকা লাভ কৰিব এতিয়াই আবেদন কৰক আৰু 12,000 টকা লাভ কৰিবলৈ এতিয়াই কৰক আবেদন খুবই গুৰুত্বপূৰ্ণ খবৰ জনাই আছো এই মুহূৰ্তত অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে এটা বৃহৎ খবৰ লৈ আহিছো অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে লাভ কৰিব 12,000 টকা এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে লাভ কৰিব 12,000 টকা কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বিশেষ জলপানীৰ ব্যৱস্থা আৰু মাজত মাত্ৰ 19টা দিন বাকী কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই বিশেষ জলপানীৰ ব্যৱস্থা শিক্ষা মন্ত্ৰালয়ে অনুষ্ঠিত কৰিছে নেশনেল মিন্স কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যন আৰু কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে অনুষ্ঠিত কৰিছে এই বিশেষ স্কলাৰশ্বিপৰ ব্যৱস্থা 2022 বৰ্ষৰ বাবে এতিয়াই কৰক আবেদন আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে এটা বৃহৎ খবৰ এই মুহূৰ্তত লৈ আহিছো পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব 12,000 টকাৰ জলপানী কেন্দ্ৰীয় চৰকাৰ শিক্ষা মন্ত্ৰালয়ৰ ফালৰ পৰা জাৰি কৰা হৈছে এই বিশেষ ব্যৱস্থা 4 বছৰলৈ 12,000 টকাকৈ লাভ কৰিব উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাই আছো কোন কোন ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰিব সেই বিষয়েও অৱগত কৰিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে চৰকাৰ অধীনস্থ প্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে আবেদন কৰিব পাৰিব চৰকাৰৰ অধীনস্থ প্ৰাদেশিকৃত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰিব আৰু স্থানীয় সমিতিৰ দ্বাৰা পৰিচালিত বিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীয়েও কৰিব পাৰিব আবেদন পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে 4 বছৰলৈ লাভ কৰিব এই বিশেষ জলপানী 12,000কৈ প্ৰতিমাহে লাভ কৰিব 4 বছৰলৈ গুৰুত্বপূৰ্ণ এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ আবেদনৰ অন্তিম তাৰিখ হৈছে 27 নৱেম্বৰ পুনৰবাৰ জনাইছো মাজত মাত্ৰ 19টা দিন বাকী ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ তৰফৰ পৰা লাভ কৰিব এই বিশেষ জলপানী পুনৰবাৰ জনাইছো 12,000 টকা লাভ কৰিবলৈ এতিয়াই কৰক আবেদন আৰু শিক্ষা মন্ত্ৰালয়ৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই বিশেষ স্কলাৰশ্বিপ পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব 12,000 টকা 4 বছৰলৈ 12,000 টকা লাভ কৰিব উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে পুনৰবাৰ জনাইছো টাইম এটাৰ প্ৰতিগৰাকী দৰ্শকক কোন কোন ছাত্ৰ ছাত্ৰী আবেদন কৰিব পাৰিব চৰকাৰৰ অধীনস্থ প্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে আবেদন কৰিব পাৰিব এই বিশেষ স্কলাৰশ্বিপত আৰু স্থানীয় সমিতিৰ দ্বাৰা পৰিচালিত বিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীয়েও আবেদন কৰিব পাৰিব পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে 4 বছৰলৈ লাভ কৰিব এই 12,000 টকাৰ জলপানী আবেদনৰ অন্তিম তাৰিখ হৈছে 27 নৱেম্বৰ পুনৰবাৰ জনাইছো আবেদনৰ অন্তিম তাৰিখ হৈছে 27 নৱেম্বৰ ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই বিশেষ স্কলাৰশ্বিপ আৰু যিহেতু 12,000 টকা লাভ কৰিব অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে নিৰ্দেশনা পত্ৰ এই মুহূৰ্তত আমি বিস্তৃত ৰূপত দেখুৱাই আছো অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে লাভ কৰিব প্ৰায় 12,000 টকা কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই বিশেষ জলপানী অথবা স্কলাৰশ্বিপৰ ব্যৱস্থা পুনৰবাৰ জনাইছো শিক্ষা মন্ত্ৰালয়ে অনুষ্ঠিত কৰিছে নেশনেল মিন্স কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যন আৰু এই এক্সামিনেশ্যন বা অথবা পৰীক্ষাত উত্তীৰ্ণ হ'লেই 4 বছৰলৈ 12,000 টকাকৈ লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে খুব নিশ্চিতভাৱে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ জনাইছো এই মুহূৰ্তত চৰকাৰৰ অধীনস্থ প্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে আবেদন কৰিব পাৰিব আৰু মাজত মাত্ৰ 19টা দিনহে বাকী আছে যিহেতু আবেদনৰ অন্তিম তাৰিখ হৈছে 27 নৱেম্বৰ মাজত মাত্ৰ 19টা দিন বাকী আৰু 19টা দিনৰ ভিতৰতে আপোনাৰো যদি সন্তান আছে বা আপোনাৰ সন্তানো যদি অষ্টম শ্ৰেণীৰ অধ্যয়নৰত তাৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি জনাই আছো মাজত মাত্ৰ 19টা দিন বাকী 12,000 টকা লাভ কৰক আবেদন কৰি
অৰ্থাৎ 4 বছৰলৈ 12,000 টকা লাভ কৰিব অষ্টম শ্ৰেণীৰ এই বিশেষ পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে।